কিছুমান মানুহে অলপমান ইমোশনাল হৈ চিনেমাখনৰ প্ৰতি যে ভাল হ'ব বুলি ভাবি পেলাই সৰু সৰু চিনছ আপলোড কৰে আমি সেইটো তেওঁলোকক দি ডিলিট কৰাইছোঁ অলৰেডি কিন্তু এওঁ মানে এই নৱজিৎ ভ্লগছ বুলি তেওঁৰ এটা হেৰি আছে তেওঁৰ নামটো নৱজিৎ চহৰীয়া তেওঁ কলাইগাঁৱৰ ল'ৰা তেওঁ এতিয়া মোবাইলটো অফ কৰি থৈছে আমি মোবাইলটো ট্ৰেক কৰিবলৈ মানে হেৰি তেওঁক মানে লোকেলি তেওঁক বিচাৰিবলৈ চেষ্টা চলাই আছে পুলিচে আমি অলৰেডি FIR দি থোৱা আছিলে DGPলৈ ডাইৰেক্টলি দি থোৱা আছিলে ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ চাম এতিয়া তেওঁ মানে গোটেই চিনেমাখন প্ৰায় 1 ঘণ্টা 23 মিনিটমান তেওঁ আপলোড কৰিছে গতিকে দিছ ইজ ক্ৰিমিনেল অফেন্স এইটো এটা ক্ৰিমিনেল অফেন্স 1 ঘণ্টা 23 মিনিট সময় দিয়া হৈছে গতিকে এইটো মানে এটা সাংঘাতিক তেওঁ অপৰাধ কৰিছে আৰু তাত তেওঁ ওপৰত লিখিছে যে হেৰি আপলোড কৰিছোঁ চৰি হা এনেকৈ লিখি থৈছে ওপৰত আৰু তলত তেওঁ দিছে যে যিমান পাৰে শ্বেয়াৰ কৰক আপোনালোকে যিমান পাৰে আপোনালোকে মানে নিজে চাওক চিনেমাখন খালি ৰিপৰ্ট নকৰিব দেই প্লিজ এনেকুৱা নিচিনা কথা কিছুমান লিখি পেলাই এইটো মানে একদম ফাউল ইণ্টেনশ্যন এইটো ফাউল ইণ্টেনশ্যন আৰু এনেকুৱা মানুহ একচুৱেলি শাস্তি হ'ব লাগে তেওঁ কমেণ্ট বক্সত গোটেই মানুহখিনিয়ে তেওঁক মেছেজ কৰিছে যে আপুনি এইটো কাম নকৰিব দিছ ইজ ইলিগেল এখন চিনেমাৰ কাৰণে বিৰাট ক্ষতিকাৰক গতিকে মই ভাবোঁ যে তেওঁ কাৰোবাৰ প্ৰৰোচনাত এই কামটো কৰিছে মোৰ ডাউট হৈছে যিহেতু তেওঁ কোনোবাই তেওঁক কৈছে কাৰণ তেওঁ অকলে ইমান সাহস তেওঁ ইউটিউবৰ লখিনি অন্তত জানিব লাগে যে এখন চিনেমাৰ যদি কপিৰাইট ভায়োলেশ্যন কৰে তেওঁৰ ইউটিউবৰ চেনেলটো ব্লক হৈ যাব গতিকে তাৰ পাছতো তেওঁ এই কামটো কৰিছে চ' আই থিংক মোৰ মানে এইটো এনেকুৱা লাগিছে দেন দেৰ ইজ এ ফাউল প্লে ইনভলভড গতিকে এতিয়া মই পুলিচক মই ৰিকুৱেষ্ট কৰিছোঁ যে তেওঁলোকে যিমান সোনকালে পাৰে এওঁক কৰায়ত্ব কৰিব লাগে আজিতো মই যোৱাকালিতো মই এতিয়ালৈকে ৰিপৰ্ট পোৱা নাই মই অলপ পিছত পামহে কিন্তু পৰহিদিনাখনৰ 65+ আছিলে 65+এই হ'ব কাৰণ আমাৰ তেতিয়ালৈকে আৰু কেইটামানৰ হাউচৰ হেৰিটো ইনপুটটো অহা নাছিলে গতিকে 65তকৈ বেছিয়ে হ'ব একচুৱেলি গতিকে আৰু যোৱাকালি ছানডে গৈছে গতিকে টিকেটটো পাবলৈ নাই 20 তাৰিখলৈকে নাৰায়ণপুৰত টিকেট নাই আৰু বহুত জেগাত মানে শ্ব'জবিলাক হাউচফুল মঙলবাৰলৈকে টিকেট নাই বুলি অলৰেডি কোৱা হৈছিলেই গোটেই হাউচেছবিলাকৰ পৰা মই ইভেন হলৰ মালিকবিলাকক ফোন কৰি তেওঁলোকেও মানে উৎপাতত মোবাইল ছুইচ অফ কৰি দিছে যে শ্ব'জ ইমান টিকেট বিচাৰি আছে মানুহে গতিকে এতিয়া ষ্ট্ৰিক্ট একশ্যন এওঁৰ এগেইনষ্টত ল'ব লাগে আৰু আটাইকে মই আপোনালোকৰ মাধ্যমেৰে আজি মই ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে এই কামটো নকৰিব এইটো এটা ইলিগেল কাম আৰু ছবি এখন কৰোঁতে আমি যিমান টকা ব্যয় হয় এইটো ৰিটাৰ্ণ পাবলৈ হ'লে আমি যদি মানুহে আপলোড কৰি দিয়ে ইউটিউবত এতিয়া কিমান শ্বেয়াৰ হ'ল কিমান ডাউনলোডছ হ'ল আমি গম নাপাওঁ গতিকে যদি সেইটো কাম কৰিবলগীয়া হয় তেতিয়াহ'লে আমি যদি তেওঁৰ ওপৰত একশ্যন লওঁ তেওঁ কিন্তু কম্পেনচেশ্যন দিব লাগিব আমাক যিমান ভিউজ হৈছে সিমান মানুহৰ টিকেটৰ তেওঁ কম্পেনচেশ্যন দিব লাগিব আমাক অসমৰ বাহিৰেও মই এখন লিষ্ট অলৰেডি মোৰ পেজত দিয়ে দিছোঁ আপোনালোকে সেইখন দেখুৱাই দিব পাৰিব মোৰ একজেক্টলি চেণ্টাৰ্ছবিলাক এতিয়া মনত নাই কিন্তু দিল্লী 3টা শ্ব' আছে বাংগালোৰ 4টা আছে হায়দৰাবাদত 3টা আছে 3টা প্ৰপাৰ্টি আৰু আমাৰ কাৰণে ভাল খবৰ এইটো যে আমাৰ বৰাক ভেলী য'ত আমাৰ শ্ব'জ আমি নচলে বুলি সদায় অভিযোগ কৰি থাকোঁ শিলচৰ কৰিমগঞ্জ দুটা প্ৰপাৰ্টিত শ্ব' লাগি আছে আৰু মেঘালয়ত খুলি গ'ল শ্ব' গোৱাত আৰম্ভ হৈছে শ্ব' গতিকে আমাৰ টেৰিটৰীটো বহুত এক্সপেণ্ড কৰিছে এইটো অসমীয়া ছবি উদ্যোগটোৰ বাবে এটা বিৰাট ভাল খবৰ